নমস্কাৰ, মই আজি আপোনালোকক টোটেল নি জইণ্ট ৰিপ্লেচমেণ্ট কেনেকৈ কৰা হয়, কিয় কৰা হয় আৰু এই প্ৰচিডিউৰটোৰ বিষয়ে মানে ডিটেইলছ আপোনালোকক দেখুৱাম। যিহেতু আমাৰ অসমীয়াত কোনো বৰ্ণনা কৰা নাই এই টোটেল নি জইণ্ট ৰিপ্লেচমেণ্টটো, ইউটিউবতো এভেইলেবল নহয়। সেইকাৰণে মই ভাবিছোঁ আমাৰ ৰাইজে জানিব খোজে যে এই অপাৰেশ্যনটো আমাৰ অসমীয়া ভাষাত বহুত পেচেণ্টে আমাৰ জানিব বিচাৰে যে এই অপাৰেশ্যনটো কেনেকৈ কৰা হয়, কি ধৰণে কি বস্তু লগোৱা হয়, এই বিষয়ে আপোনালোকক মই জনাম। এতিয়া আমাৰ চব এই নি জইণ্ট, এইটো হৈছে আঁঠু, এটা বোন মডেলত যদি চাই নি জইণ্টত ফিমাৰ ওপৰতো তলতো টিবিয়া, ফিমাৰ আৰু টিবিয়া এই যিটো আৰ্টিকুলাৰ কাৰ্টিলেজ, ইয়াৰ যিটো এটা আৱৰণ থাকে, এই আৰ্টিকুলাৰ কাৰ্টিলেজটো যেতিয়া ক্ষয় হয়, আৰ্টিকুলাৰ কাৰ্টিলেজটো যেতিয়া ডেমেজ হয়, তেতিয়া জইণ্টটো এটা ছাইড হৈ যায় বা জইণ্টটো বেকা হৈ যায় বা জইণ্টটো ভাঁজ কৰিব নোৱাৰা হৈ যায়, জইণ্টটো ওজন ল'ব নোৱাৰা হৈ যায়।